আমি কি কৰিছো এই মুহূৰ্তলৈকে 11,93,626 গৰাকী মহিলাক আমি লোনৰ পৰা ৰেহাই দিছো 2081 কোটি টকা আমি খৰচ কৰিছো আৰু যদি এইখিনি নামে সৈতে আপোনালোকক লাগে এছেম্বলিত প্ৰশ্ন কৰক 11,03,626 গৰাকী মহিলাৰ আমি নাম ইয়াতে লৈ আহিম ইমান ডাঙৰ লোন ৰেহাইৰ কাম অসমৰ ইতিহাসত আগত কেতিয়া হৈছে ৭৫ বছৰত বানে কিমানবাৰ এই অসমখনক গৰকিলে এই অসমৰ জীৱনলৈ কিমান দুৰ্যোগ আহিলে কোনোবা এটা উদাহৰণ আছে কংগ্ৰেছৰ দিনত 1 লাখ কোনোবা ব্যক্তিক লোন ৰেহাই দিয়া আজি আমাৰ চৰকাৰৰ ৩টা বছৰৰ বিজয় যাত্ৰা মাত্ৰ ৩টা বছৰ সম্পূৰ্ণ হোৱাই নাই ৩টা বছৰ 10 মে'ত হ'ব নেকি আৰু এটা বছৰ মই অলপ বঢ়াই কৈ আছো 3টা বছৰ 2 বছৰ 8 মাহত 11,93,626 গৰাকী মহিলাই লোন ৰেহাই পালে আৰু এইবাৰ আৰু 1,65,000 মহিলাক লোন ৰেহাই দিয়াৰ বাবে বিত্ত মন্ত্ৰী গৰাকীয়ে প্ৰস্তাৱনা আনিব আমি কমিটমেন্ট কমপ্লিট কৰিহে আমি ইলেকশ্যনলৈকে যাম আমাৰ পৰীক্ষা সদায় নলব এদিনেই পৰীক্ষা দিম মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইৰ ক্ষেত্ৰত আমি 4টা নীতি অৱলম্বন কৰিছিলো যাতে হাউসে জানে প্ৰথম আমি সিদ্ধান্ত লৈছিলো যে লোন ৰেহাই দিয়াৰ আগতে যিসকলে লোন নিয়মিতভাৱে ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰেৰণা দিব লাগে কাৰণ নহলে এটো আনএথিকেল হ'ব যে লোন নিদিয়া সকলক ঘূৰাই দিলো লোন দিয়া সকলক একো নিদিলো প্ৰথম বছৰত আমি 25,000 টকালৈকে তেওঁলোকক উদগনি দিলো দ্বিতীয় বছৰ আমি কি কৰিলো আমি কলো যে যিসকলে মাত্ৰ 3 মাহৰ কাৰণে লোন দিব পৰা নাই আদাৰৱাইজ তেওঁলোকে দি আছিল তেওঁলোকক আমি উদগনি জনালো 3 মাহৰ এনপিএও আমি দিলো আৰু তেওঁলোকক আমি 15-20,000 টকা কৰি উদগনি দিলো যোৱা বছৰ আমি 25,000 টকালৈকে লোন লোৱা আইমাতৃ সকলোকে NOC দিলো আৰু এই বছৰ 50,000 টকালৈকে লোন লোৱা সকলক NOC দিম 27ত 25 চনত 75,000 লৈকে দিম আমি 26লৈকে আমাৰ কমিটমেন্ট আমি পুৰা কৰি পেলাম